বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে জুবিন গাৰ্গ সম্বন্ধিত কিছুমান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ। প্ৰথম প্ৰশ্নটি হৈছে, জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? এ 1927 চনত, বি 1983 চনত, চি 1972 চনত, ডি 1975 চনত। উত্তৰ চি 1972 চনত। দ্বিতীয় প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে অসমীয়া লোকসংগীতৰ শিক্ষা কাৰ পৰা লৈছিল? এ ৰমণী ৰায়, বি ফণী শৰ্মা, চি কপিল বৰঠাকুৰ, ডি জ্যোতিপ্ৰসাদ আগৰৱালা। উত্তৰ এ ৰমণী ৰায়। তৃতীয় প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে সৰুতে তবলাৰ শিক্ষা কাৰ পৰা লৈছিল? এ ৰবীন বেনাৰ্জী, বি মুনীন বৰুৱা, চি ৰাজা বৰুৱা, ডি বিষ্ণুপ্ৰসাদ ৰাভা। উত্তৰ এ ৰবীন বেনাৰ্জী। চতুৰ্থ প্ৰশ্নটো হৈছে, সংগীত জগতত জুবিন গাৰ্গ সক্ৰিয় হৈ আছিল। এ 1992 পৰা 2025 চনলৈ, বি 1972 চনৰ পৰা 2025 চনলৈ, চি 2002 চনৰ পৰা 2025 চনলৈ, ডি 2017 চনৰ পৰা 2025 চনলৈ। উত্তৰ এ 1992 চনৰ পৰা 2025 চনলৈ। পঞ্চম প্ৰশ্নটো হৈছে, কোনটো এলবামৰ যোগেদি জুবিন গাৰ্গে সংগীত জগতত খোজ পেলাইছিল? এ মায়া, বি অনামিকা, চি হিয়ামন, ডি তুমি মোৰ মাথো মোৰ। উত্তৰ বি অনামিকা। ষষ্ঠ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে প্ৰথম অভিনয় আৰু পৰিচালনা কৰা অসমীয়া ছবিখনৰ নাম কি? এ মন যায়, বি তুমি মোৰ মাথো মোৰ, চি মিছন চাইনা, ডি কাঞ্চনজংঘা। উত্তৰ বি তুমি মোৰ মাথো মোৰ। সপ্তম প্ৰশ্ন, জুবিন গাৰ্গে অভিনয় আৰু সংগীত পৰিচালনা কৰা দীনবন্ধু ছবিখনে কেতিয়া মুক্তি পায়? এ 2000 চনত, বি 2004 চনত, চি 2008 চনত, ডি 2009 চনত। উত্তৰ বি 2004 চনত। অষ্টম প্ৰশ্ন, জুবিন গাৰ্গৰ বিখ্যাত চলচ্চিত্ৰ মিছন চাইনা কিমান চনত মুক্তি পাইছিল? এ 2015 চনত, বি 2017 চনত, চি 2019 চনত, ডি 2021 চনত। উত্তৰ বি 2017 চনত। নৱম প্ৰশ্ন, জুবিন গাৰ্গৰ বিখ্যাত হিন্দী গীত য়ালি কোনখন ছবিত আছে? এ ব্ৰিক ব্ৰাদাৰ, বি ফিজা, চি গেংষ্টাৰ, ডি কান্তে। উত্তৰ চি গেংষ্টাৰ। দশম প্ৰশ্ন, জুবিন গাৰ্গক কেতিয়া বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰে? এ 2025 চনত, বি 2015 চনত, চি 2023 চনত, ডি 2024 চনত। উত্তৰ ডি 2024 চনত। একাদশ প্ৰশ্ন, কোনখন ছবিৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ পেচাদাৰী জীৱনৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয়? এ মন যায়, বি হিয়া দিয়া নিয়া, চি
কন্যাদান, ডি নায়ক। উত্তৰ বি হিয়া দিয়া নিয়া। দ্বাদশ প্ৰশ্ন, জুবিন গাৰ্গে মুঠ কিমানটা ভাষাত সংগীত পৰিৱেশন কৰিছিল? এ 40টা, বি 35টা, চি 15টা, ডি 30টা। উত্তৰ এ 40টা। 13 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গক কি নামেৰে জনা যায়? এ হাৰ্টথ্ৰব, বি গল্ডি, চি লোহিত কণ্ঠ, ডি ওপৰৰ গোটেইকেইটা। উত্তৰ ডি ওপৰৰ গোটেইকেইটা। প্ৰশ্ন 14, জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল? এ 19 ছেপ্টেম্বৰ 2025, বি 21 ছেপ্টেম্বৰ 2025, চি 20 ছেপ্টেম্বৰ 2025, ডি 23 ছেপ্টেম্বৰ 2025। উত্তৰ এ 19 ছেপ্টেম্বৰ 2025। প্ৰশ্ন 15, জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? এ মালদ্বীপত, বি ৰাছিয়াত, চি শ্ৰীলংকাত, ডি ছিংগাপুৰত। উত্তৰ ডি ছিংগাপুৰত। প্ৰশ্ন 16, পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ কোনটো গীত প্ৰাৰ্থনালৈ পৰিণত হৈছিল? এ অন্ধ আকাশ, বি মায়াবিনী, চি বাতৰি শেষতে, ডি সপোন সপোন। উত্তৰ বি মায়াবিনী। প্ৰশ্ন 17, মৰণোত্তৰভাৱে মুক্তি লাভ কৰা জুবিন গাৰ্গৰ অন্তিমখন ছবি কি? এ চিকাৰ, বি প্ৰিয়াৰ প্ৰিয়, চি ৰৈ ৰৈ বিনালে, ডি গানে কি আনে। উত্তৰ চি ৰৈ ৰৈ বিনালে। প্ৰশ্ন 18, জুবিন গাৰ্গে বাণীবদ্ধ কৰা অন্তিমটি গীত কি? এ বাতৰি শেষতে, বি ৰৈ ৰৈ বিনালে, চি মনৰে কইনা, ডি এজাক বৰষুণে। উত্তৰ এ বাতৰি শেষতে। প্ৰশ্ন 19, জুবিন গাৰ্গে সৰ্বমুঠ কিমান গীত বাণীবদ্ধ কৰিছিল? এ 40,000ৰো অধিক, বি 38,000ৰো অধিক, চি 25,000ৰো অধিক, ডি 48,000ৰো অধিক। উত্তৰ বি 38,000ৰো অধিক। বন্ধু বান্ধৱীসকল, এতিয়া মই আপোনালোকৰ কাৰণে এটি প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটি হৈছে, জুবিন গাৰ্গে মায়াবিনী ৰাতিৰ বুকুত গীতটি কোনখন ছবিৰ বাবে গাইছিল? আপোনালোকৰ যোনে এই প্ৰশ্নটোৰ উত্তৰটি পাৰে কমেণ্ট কৰি জনাব দেই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।